যে বিটিচিৰ কোনো এখন চুক্তিত দুটা সমষ্টি এছটি হ'ব লাগে বুলি ক'তো উল্লেখ নাই। এটা মিডিয়াৰ এটা ইণ্টাৰভিউৰ পিছত মোক এজন সাংবাদিকে সুধিলে যে বিটিচিত মানে দুইটা সমষ্টি এছটি হ'ব লাগে, দুইটা সমষ্টি এছটি হ'ব লাগে বুলি এনেধৰণৰ এটা প্ৰশ্ন কৰিছিলে। আৰু বিটিচিত দুটা সমষ্টি হ'ব লাগে বিটিচিৰ ভিতৰত, এইটো বিটিচিৰ চুক্তিত লিখা থকা বুলি ক'লে। বিটিচিৰ চুক্তিমতে দুটা সমষ্টি হ'ব লগা আছিল, দুটা এছটি সমষ্টি হ'ব লাগে, আপোনাৰ এই ক্ষেত্ৰত মন্তব্য কি? তেতিয়া মই কৈছিলোঁ যে বিটিচিৰ কোনো এখন চুক্তিত দুটা সমষ্টি এছটি হ'ব লাগে বুলি ক'তো উল্লেখ নাই। আৰু আপুনি 2020 চনৰ চুক্তিখন ওলাই চাব, বাকীটো 2003 বাকী আগৰ চুক্তি বাকী যাব। 2020 চনৰ বড়ো পিছ একত যিখন আমি কৰিছোঁ সেইখন উলিয়াই চাব, তাত এইটো কথা স্পষ্টভাৱে উল্লেখ আছে যে 40টা পৰিষদীয় সমষ্টিৰ পৰা 60টা পৰিষদীয় সমষ্টি কৰিব লাগে, সেইটো স্পষ্টভাৱে উল্লেখ আছে। কিন্তু দুটা সমষ্টি, মই ওদালগুৰি বেলেগ সমষ্টি হোৱাৰ বিৰোধিতা নহয়, মই উল্লেখ নাই বুলিয়ে কৈছিলোঁ। তাৰপিছত স্পিৰিট আছিলে, এটা স্পিৰিট যে দুটা সমষ্টি বিচাৰিছে, দুটা সমষ্টি হোৱাত মোৰ কোনো আপত্তিও নাই। কিন্তু তেওঁলোকে যিদৰে মোক প্ৰশ্নটো কৰিছিল, দুটা সমষ্টিক আপুনি সমৰ্থন কৰে নকৰে, মানে বিটিচি একৰ্ডত লিখা অনুসৰি, গতিকে মই সেই কথাটোৰ প্ৰতিক্ৰিয়া দিছিলোঁ। গতিকে অনাগত দিনত বিটিচি দুটা সমষ্টি হওক, ওদালগুৰি নামত বেলেগ সমষ্টি হওক, তাত কোনো আপত্তি কৰিব লাগে একো নাই। কিন্তু এইটো কৰিব ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে, না আপোনাৰ মোৰ মন্তব্যৰে হ'ব, না আপুনি মই হিচাপ প্ৰয়োগ কৰিলে হ'ব। ইয়াত সংখ্যা লাগিব, জনসংখ্যা কাৰ কিমান, বিটিচিত এছটি পপুলেশ্যন কিমান, জেনেৰেল পপুলেশ্যন কিমান, অন্য পপুলেশ্যন কিমান, এই গোটেইবিলাক কথা আলোচনা। এতিয়া কৰিমগঞ্জ সমষ্টি এছচি নহয়, এতিয়া শিলচৰ সমষ্টি এছচি হ'লনে নহয়? আমাৰ সন্মুখত হৈছে, চকুৰ সন্মুখত হৈছে। কিয় হ'ল? মাত্ৰ 0.8% ভোট এছচি ভোট কৰিমগঞ্জত কৰি শিলচৰত বেছি হৈ গ'ল। 0.8%, 1%ৰো তল। সেইটো কাৰণে কৰিমগঞ্জ সমষ্টি এছচি উঠি শিলচৰ সমষ্টি এছচি হৈ গ'ল। তেতিয়াহ'লেতো আমি ডক্টৰ ৰাজদীপ ৰায় আমাৰ এজন ভাল সাংসদ আছিল, আমি যদি ভাবিলোহেঁতেন যে এইটো আমি কৰিব লাগিব, আমি ৰাজদীপ ৰায়ক MP ৰখাৰ স্বাৰ্থত আমি হেঁচা প্ৰয়োগ কৰিলোহেঁতেন। কিন্তু নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ ওপৰত আমি এইবিলাক কোনো নিজৰ স্বাৰ্থ, কেৱল অসমৰ স্বাৰ্থ, দেশৰ স্বাৰ্থকে আমি সন্মুখত ৰাখিছোঁ। গতিকে ওদালগুৰিবাসী, আমাৰ জনজাতি ভাইসকল, অজনজাতি ভাইসকল, বিভিন্ন জাতি জনগোষ্ঠীৰ ভাইসকলৰ প্ৰতি মোৰ এইটোৱে নিবেদন, ইয়াত কোনো ধৰণৰ বেলেগকৈ আৰু ইয়াক হেৰি কৰিব নালাগে। আৰু কেতিয়াও মই কোনো সম্প্ৰদায় বিৰোধী নহয়, মই সবকা সাথ সবকা বিকাশৰ সমৰ্থনকাৰী, নৰেন্দ্ৰ মোদীৰ নীতিৰ সমৰ্থনকাৰী, আৰু সকলোৰে সন্মান, সকলোৰে সমমৰ্যাদা আৰু সমবিকাশত মই বিশ্বাসী। গতিকে বড়ো, নন বড়ো এইবিলাক আমাৰ শব্দ ডিক্সনাৰীত নাই। বিটিচিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে একেলগে বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, বিটিচিত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমি সকলোৱে আগন্তুক দিনত যি 2000 কোটি টকাৰ প্ৰায় পেকেজ আমাৰ আছে, সেই পেকেজৰ প্ৰতিটো দফা ইয়াত কাৰ্যকৰীকৰণ হোৱাটো আমি বিচাৰোঁ। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি